চৰকাৰী যদি পানী যোগান আঁচনি এটা আহিছে আমাৰ ঘৰলৈ আহক, চৰকাৰী সুবিধা এটা পালে আমাৰ ফালে, আমাৰ মনবিলাক তেনেকুৱা নহয় জানো? প্ৰহ্লাদৰ মনটো কিন্তু তেনেকুৱা নহয়, মানৱীয় প্ৰমূল্যবোধেৰে ভৰপূৰ। মানুহক সেৱা কৰিব পৰা প্ৰহ্লাদৰ গুণ কি আছিল? মানুহক সেৱা কৰিব পৰা গুণ। সেইকাৰণে প্ৰহ্লাদে নিজে সমস্তখিনি ত্যাগ কৰি জীৱন উৎসৰ্গা কৰিলে দৰিদ্ৰ শিশুসকলৰ মংগলৰ কাৰণে। সেইকাৰণে প্ৰহ্লাদৰ পৰা ল'ব লাগিব আমি মানৱীয় প্ৰমূল্যবোধৰ গুণ। এই কথাবিলাক নামে কৈছে, এই কথাবিলাক সংগীতে কৈছে আমাক। আজি ঐতিহাসিক তামোলচিকা মহাবিদ্যালয়ে এনেকুৱা এটা কৰ্ম কৰিছে, আমি তাৰ কাৰণে কৃতাৰ্থ আৰু আমি তাৰ কাৰণে ছাৰক মই শলাগ লৈছোঁ। শলাগ লোৱাই নহয়, আন্তৰিকতাৰ ছাৰৰ পবিত্ৰ চৰণলৈ শ্ৰদ্ধা জনাইছোঁ। এই কথাবিলাক আমি কি কথা পাতিছোঁ? নামৰ কথা পাতিছোঁ হয়নে? আমি আজিৰ পৰা ভালকৈ পঢ়িম, ভাল মানুহ হ'ম, একোজন ভাল মানুহ হ'লে আমি ৰূপান্তৰ হ'ব পাৰিম নাই কোৱা? আমাৰ হৃদয়ত মানৱতা থাকিব লাগিব, লাগিব নাই কোৱা? আমাৰ হৃদয়ত মানৱতা থাকিব লাগিব। আমি মানুহক ভাল পাব লাগিব। তোমালোক চাগে জন্ম হৈছিলা নাজানো, আমি ছাৰসকলক দেখিলে কি কৰিব জানা? তেতিয়া আজিকালি চাইকেল চলাই মানুহ নাহে নহয়, আমি ছাৰসকলক দেখিলে আঁতৰতে নামিলো। আমি ছাৰহঁত যদি ওচৰে যায় না আমাৰ ভয় লাগে, একদম বাঘ আহিছে নিচিনা, সিংহ যেন আমাৰ কাষেদি গুচি গ'ল হয়নে দেউ ছাৰ? সিংহ অহা নিচিনা লাগে। পুত আহি ওলালে, ছাৰ আহি ওলাইছে। এই যিটো ভক্তিভাৱ কিয় আছে? এতিয়াও আমাৰ হৃদয়ত এই ভক্তিভাৱটো আছে। গতিকে তোমালোকে সেই ভক্তিভাৱটো সদায় খুব সুন্দৰভাৱে ৰাখিবা। তোমালোকৰ সৰ্বপ্ৰকাৰ মংগল হওক। আমি আজি ইমান সুন্দৰ এটা অনুষ্ঠান, চৰকাৰী হওক বা তামোলচিকা কলেজেই হওক বা এককভাৱেই হওক বা যৌথভাৱেই হওক, যি অনুষ্ঠান নকৰক, আমি এনেকুৱা কিছুমান, এতিয়া মোক ছাৰে কৈছে যে কমলা তুমি ৰিহানাম কৰ, ৰিহানামৰ কথা কেইটামান ক'ব আহিছোঁ। নাম গালেনো কি হয়, এই কথা কেইটামান ক'ব আহিছোঁ। সেই কথাকেইটা ক'বলৈ আহিছোঁ। মই কিমান ভাল লাগিছে মোৰ চোৱাচোন, লাগিছে নাই? কিমান ভাল লাগিছে। গতিকে সেইকাৰণে নামে হাতু কাৰ্য সাধিবে দেখা, প্ৰতিপতি লোৱা হাতৰলৈ খাবলৈ শ্ৰীমদ ভাগৱতত আৰু কীৰ্তনত মহাপুৰুষ শংকৰদেৱে কেইটামান কথা লিখি থৈ গৈছে। তোমালোকে যেতিয়া ডাঙৰ হ'বা তেতিয়া সেইখিনি কথা বুজি পাবা। সকলোকে শ্ৰদ্ধা জনাইছোঁ, সকলোৰে ভাল হওক। তোমালোকে শিক্ষা গ্ৰহণ কৰিছা, এইখন নৈমিষাৰণ্য। নৈমিষাৰণ্যত কি হয় জানা নাই? জ্ঞান যজ্ঞ হয়। আউনীতি সত্ৰাধিকাৰ প্ৰভু যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ গৈছিলে, ডক্টৰ মুকুন্দ মাধৱ শৰ্মা ছাৰ, তোমালোকে পঢ়িবলৈ পাব আছে, তেতিয়া আউনীতি সত্ৰাধিকাৰ কৈছিলে এখন বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় দেখিছে নাই আপুনি চাৰিওফালে? তেতিয়া ডক্টৰ পীতাম্বৰী গোস্বামী ক'লে, হয় দেখিছোঁ, এইখন বিশ্ববিদ্যালয় নহয়, এইখন নৈমিষাৰণ্য। ইয়াত থকাসকল সকলোজন ঋষি, সকলোজন দেৱতা সদৃশ। আপুনি উপলব্ধি কৰিছিল এই কথাষাৰ আজিও সত্ৰাধিকাৰ প্ৰকৃত কৰে। সেইকাৰণে সেই কথাষাৰ বাৰে বাৰে কওঁ মই শিক্ষানুষ্ঠানলৈ আহিলে, যে এইখন নৈমিষাৰণ্য, তোমালোক ঋষিৰ সন্তান, তোমালোক ভালে থাকা, সকলোকে ভালে ৰাখিবা। আৰু তোমালোকৰ পৰা নতুন প্ৰজন্মই বিচাৰিব আশাৰ বতৰা, সেই আশা যাতে তোমালোকে পৰিপূৰ্ণ কৰিব পাৰা, মহাপ্ৰভুৱে তোমালোকক সৰ্বপ্ৰকাৰ মংগল বিধান কৰক। ছাৰ ইমানকে কৈছোঁ, আৰু এই আশাৰে এই বাৰ্তাৰে আমাৰ শুভকামনা জনাইছোঁ। আৰু আমি আমাৰ একাষাৰ ইমান এটা সামৰণি মাৰি, তোমালোকৰ সৰ্বপ্ৰকাৰ মংগল হওক। অচেতমা সত্যময় তমস্যমা জ্যোতিৰ্গময় মৃত্যুমা অমৃতংগময়। ওম শান্তি, ওম শান্তি, ওম শান্তি। তোমালোক আজি ছাত্ৰ ছাত্ৰী, কাইলৈ দেশৰ ধৰণে তোমালোকৰ প্ৰতিভাবিলাকলৈ আমাৰ সশ্ৰদ্ধা।